নমস্কাৰ অসমীয়া বাতৰিলৈ প্ৰথমটো খবৰ ৰাণাকান্ত দেউৰীয়ে সদনৰ মজিয়াৰ পৰা ঘোষণা কৰিলে অসমৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ নিৰাপত্তা নোহোৱা হৈছে বাংলাদেশী মিয়াৰ কাৰণে। দ্বিতীয়টো খবৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ডাঙৰ ঘটনা গৃহৰক্ষী জোৱানে টহল দি থাকোঁতে ঢেকীয়াপতীয়া বাঘে থপিয়াই নিয়ে এজন জোৱানক। তৃতীয়টো খবৰ ৰাজ্যত আকৌ জঘন্য কাণ্ড গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰত ডাঙৰ কুকাণ্ড 10 বছৰীয়া কিশোৰীৰ সৈতে মইনুদ্দিন আলী পখন্দই চলাই যৌন নিৰ্যাতন। চতুৰ্থটো খবৰ আজিৰ পৰা আৰম্ভ হৈছে ভূপেন বৰা হাটাও অভিযান কংগ্ৰেছত তীব্ৰ জোকাৰণি কংগ্ৰেছৰ বিধায়কসকলে নিবিচাৰে ভূপেন বৰা APCCৰ সভাপতি হৈ থকাটো। সভাপতি সলনি কৰাৰ বাবে দাবী তুলি AICC লৈ পত্ৰ লিখিছে কংগ্ৰেছৰ সকলো বিধায়কে। পঞ্চমটো খবৰ চোৰৰ আক্ৰমণত আহত অসম আৰক্ষী এজন জোৱান ATM চোৰক এনকাউণ্টাৰ বৰপেটা আৰক্ষীৰ গুলীত দুৰ্ধৰ্ষ চোৰ মৰগফ আলী আহত হৈছে। 6 নম্বৰটো খবৰ নগাঁও মীনপালক মাফ খুজিলে উজনি অসমলৈ মাছ নপঠিয়াওঁ বুলি কোৱা জহিৰুল ইছলাম আৰু ইব্ৰাহিম খলিলুল্লাহ। তেওঁলোক দুজনে ক'লে আমাৰ ভুল হৈছে আৰু কাৰো লগত আলোচনা নকৰাকৈ ঘোষণা কৰিছিলোঁ। 7 নম্বৰটো খবৰ ৰকিবুল হুছেইনৰ মন্তব্য সদৰুদ্দিন আজমল ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক সপ্তাহত 3বাৰকৈ লগ পায় আৰু মুখ্যমন্ত্ৰীয়ে আজমলৰ বুকুচাত উঠি ৰাজনীতি কৰিব বিচাৰে। 8 নম্বৰটো খবৰ নগাঁও মীনপালকসকলে মাফ খুজিলে যদিও অসমীয়া যুৱ মঞ্চৰ পৰা ঘোষণা আমি নগাঁও ইউৰিয়া সাৰ দিয়া মাছ নেলাগে নেখাওঁ আৰু আমি থলুৱা মাছ খাম। 9 নম্বৰটো খবৰ চিপাঝাৰ পাথৰিঘাট সপ্তাহী বজাৰৰ পৰা উভতাই পঠিয়ালে বহিৰাগত মিয়াক। 10 নম্বৰটো খবৰ শেষৰটো খবৰ সদনৰ পৰা ঘোষণা মুখ্যমন্ত্ৰী আজিৰে পৰা বিলুপ্ত হ'ব কাজী ব্যৱস্থা এতিয়াৰ পৰা মুছলমানৰ বিবাহ সম্পন্ন হ'ব উপ-পঞ্জীয়কৰ কাৰ্যালয়ত। এয়া হ'ল বাল্য বিবাহ ৰোধ কৰা বৃহৎ পদক্ষেপ। আৰু ভালকৈ খবৰৰ বাতৰি ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় আই অসম।